সমাজত আটাইতকৈ ভয়ংকৰ এটা বাক্য আছে, মানুহে কি ক'ব। এই এটা প্ৰশ্নই লাখ লাখ সপোন জন্ম লোৱাৰ আগতে হত্যা কৰা হয়। বহু লোকৰ প্ৰতিভা, সাহস আৰু চিন্তা সমাজৰ ভয়তেই চাপি যায়। ইতিহাসলৈ চালে দেখিব, যিসকলে সমাজৰ কথাক গুৰুত্ব নিদিলে সিহঁতেহে যুগ সলনি কৰিলে। এইটো কেৱল এটা কাহিনী নহয়, এইটো সাহস, ধৈৰ্য আৰু নিজৰ বিশ্বাসত অটল থকাৰ ইতিহাস। আজি আমি আপোনালোকক শুনাবলৈ গৈ আছো এনে এজন মানুহৰ কাহিনী, যিয়ে মানুহে কি ক'ব অপেক্ষা কৰি ইতিহাসৰ দিশ সলনি কৰিছিল। एक अंग्रेज की डायरी का एक वाक्य सुनाता हूँ। उस अंग्रेज का नाम था जेम्स वॉट। आपने सुना होगा, आपके इंजन का आविष्कार उसने किया। जेम्स वॉट अपनी डायरी में लिखता है कि अगर मेरा जन्म ईस्ट इंडिया कंपनी के भारत प्रवास के पहले हो गया होता तो मैं और मेरा आविष्कार दोनों ही मर गए। 17 শতিকাৰ ইউৰোপ। সেই সময়ত সমাজৰ নিয়মসমূহ পাথৰৰ দৰে কঠোৰ আছিল। পৰম্পৰাৰ পৰা আঁতৰি চিন্তা কৰা লোকক পাগল, বিদ্ৰোহী আৰু সমাজ বিৰোধী বুলি কোৱা হৈছিল। সেই সময়তে এজন ব্যক্তি আছিল জেমছ ৱাট। জেমছ ৱাট কোনো ৰজা নাছিল নে কোনো ধনী পৰিয়ালৰ, সাধাৰণ এজন মেকানিক মাত্ৰ, যিয়ে ভাবচলিত ইঞ্জিনটো উন্নত কৰাৰ সপোন দেখিছিল। যেতিয়া তেওঁ ক'লে যে ভাৱৰ শক্তিয়ে মানুহৰ কাম সহজ কৰি দিব, মানুহে হাঁহিছিল। কোৱা হৈছিল এইটো এটা ব্যৰ্থ কল্পনা, ইতিহাসত কেতিয়াও এনে হোৱা নাই। মানুহে কি ক'ব, এজন সাধাৰণ মানুহে যন্ত্ৰৰে জগত সলনি কৰিব। ৱাটৰ ওচৰত ধন নাছিল, বহু বছৰ ধৰি তেওঁৰ প্ৰচেষ্টা বিফল হৈছিল। আত্মীয় স্বজনেও পৰামৰ্শ দিছিল এইটো এৰি দিয়া, সমাজত ইজ্জত লাগে নে উপহাস। কিন্তু জেমছ ৱাটে এটা কথা বুজি পাইছিল, ইতিহাস মানুহৰ কথাৰে নহয় সাহসেৰে লিখা হয়। 1769 চনত তেওঁ নিজৰ ভাবচলিত ইঞ্জিনটো সফল কৰি তুলিলে। সেই আৱিষ্কাৰে উদ্যোগিক বিপ্লৱৰ আধাৰ স্থাপন কৰিলে। কাৰখানা, ৰেল, জাহাজ সকলো সলনি হৈ গ'ল। আজিৰ দিনত সমগ্ৰ বিশ্বই ৱাট শব্দটোক ভক্তিৰ একক হিচাপে জানে। কিন্তু যিসকলে তেতিয়া কৈছিল মানুহে কি ক'ব, তেওঁলোকৰ নাম ইতিহাসে মনত নাৰাখে। এই কাহিনীৰ শিক্ষা স্পষ্ট, যদি আপুনি মানুহৰ কথাত ভয় খাই যায় তেন্তে আপোনাৰ কাহিনী তাতেই শেষ হৈ যাব। কিন্তু যদি আপুনি নিজৰ বিশ্বাসত দৃঢ় হৈ থাকে, এদিন সেই মানুহবোৰে আপোনাক উদাহৰণ হিচাপে দিব। কাৰণ মানুহে সদায় ক'ব, কিন্তু ইতিহাসে মাথো কৰ্ম কৰা লোককেই মনত ৰাখে। ধন্যবাদ।